Good morning everyone, welcome to my YouTube channel. আজি আমি এই ভিডিওটোত আৰম্ভ কৰিম ৰৈখিক সহসমীকৰণ এজোৰৰ বিভিন্ন প্ৰকাৰৰ ৰেখা আৰু ইহঁতৰ চৰ্তসমূহৰ সম্পৰ্কে। অৰ্থাৎ ৰৈখিক সহসমীকৰণ এজোৰে প্ৰতিনিধিত্ব কৰা বিভিন্ন প্ৰকাৰৰ ৰেখাসমূহৰ সম্পৰ্কে এই ভিডিওটোত আপোনালোকৰ আগত অৱগত কৰাম। লগতে আমি অৱগত কৰাম ইহঁতৰ সেই চৰ্তসমূহৰ সম্পৰ্কে। অৰ্থাৎ কি চৰ্ত সম্পৰ্কে এই বিভিন্ন প্ৰকাৰৰ ৰেখাসমূহ প্ৰতিনিধিত্ব কৰিছে এই ৰৈখিক সহসমীকৰণবিলাকে। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকৰ প্ৰতি এটাই অনুৰোধ যাতে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাই আৰু তেতিয়াহে আপোনালোকে ৰৈখিক সহসমীকৰণ এজোৰে প্ৰতিনিধিত্ব কৰা বিভিন্ন প্ৰকাৰৰ ৰেখা আৰু ইহঁতৰ কণ্ডিশ্যনসমূহৰ সম্পৰ্কে ভাল ধৰণে অৱতাৰণা কৰিব পাৰিব, অৰ্থাৎ এটা ভাল ধাৰণা ল'ব পাৰিব। আহক আমি প্ৰথমতে ৰৈখিক সহসমীকৰণৰ প্ৰকাৰসমূহৰ আগত পৰিচিত হৈ লওঁ। ৰৈখিক সহসমীকৰণৰ তিনি প্ৰকাৰৰ ৰেখা আছে, অৰ্থাৎ ৰৈখিক সহসমীকৰণসমূহক আমি তিনি ধৰণৰ ৰেখাত উপস্থাপন কৰিব পাৰোঁ। এক হৈছে পৰস্পৰ কটাকটি কৰা ৰেখা, দুই হৈছে পৰস্পৰ মিলি যোৱা বা অদ্বিতীয় ৰেখা, তিনি হৈছে সমান্তৰাল ৰেখা। অৰ্থাৎ ৰৈখিক সহসমীকৰণবিলাকক আমি এই তিনি প্ৰকাৰৰ ৰেখাত আমি সিহঁতক লেখত উপস্থাপন কৰিব পাৰোঁ। আহক আমি ইহঁতৰ কণ্ডিশ্যনসমূহৰ সম্পৰ্কে অৱগত কৰাৰ আগতে ইহঁতৰ পৰিচয় হৈ লওঁ। আমি প্ৰথমতে পৰিচয় হৈ লওঁ পৰস্পৰ কটাকটি কৰা ৰেখা সম্পৰ্কে। আহক আমি ইহঁতৰ ডেফিনিশ্যনটো প্ৰথম পঢ়ি লওঁ। যেতিয়া প্ৰদত্ত ৰেখা দুডালে এটা বিন্দুত কাটে সিহঁতে কটাকটি কৰিছে বুলি কোৱা হয়। যেতিয়া আমি ৰিপ্ৰেজেণ্ট কৰা ৰৈখিক সহসমীকৰণৰ ৰেখা দুডালে যেতিয়া এটা বিন্দুত কাটিব, যেতিয়া ইহঁতে এটা বিন্দুত কটাকটি কৰিব তেতিয়া আমি সিহঁতে কটাকটি কৰিছে বুলি ক'ম। আহক আমি এটা উদাহৰণ লৈ লওঁ। ধৰি লওক আমি x - twice = -2 আৰু 28x - twice = 2 এই দুটা সমীকৰণৰ বাবে এই দুডাল ৰেখা আমি অংকন কৰিছিলোঁ। এই ৰেখা দুডালে ধৰি লওক এই পইণ্টটোত কটাকটি কৰিছে, গতিকে এই দুডালক আমি পৰস্পৰ কটাকটি কৰা ৰেখা বুলি ক'ম। আহক আমি এতিয়া সমান্তৰাল ৰেখাসমূহৰ লগত পৰিচয় হৈ লওঁ। আহক আমি প্ৰথমতে সমান্তৰাল ৰেখাৰ ডেফিনিশ্যনটো চাই লওঁ। যেতিয়া প্ৰদত্ত ৰেখা দুডালে এটাও বিন্দুত নাকাটে আৰু সিহঁতৰ মাজত সমান দূৰত্ব বা ব্যৱধান থাকে তেতিয়া ৰেখা দুডালক আমি সমান্তৰাল হোৱা বুলি কওঁ। অৰ্থাৎ আমি যি দুডাল ৰেখা আমি অংকন কৰি পাম সেই ৰেখা দুডালে যদি এটাও বিন্দুত নাকাটে আৰু সিহঁতৰ মাজত সমান দূৰত্ব অৰ্থাৎ সিহঁতৰ মাজত যদি সমান ব্যৱধান থাকে তেতিয়া আমি সেই ৰেখা দুডালক সমান্তৰাল ৰেখা বুলি ক'ম। আহক আমি সমান্তৰাল ৰেখাৰ এটা উদাহৰণ চাই লওঁ। ইয়াত চাওক আমি y = -x + 2 আৰু y = -x - 2 এই দুটা সমীকৰণৰ বাবে আমি এই দুডাল ৰেখা অংকন কৰিছিলোঁ। এই ৰেখা দুডালৰ মাজৰ যিটো ব্যৱধান বা ইহঁতৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বটো সকলো অৱস্থানতে একে আছে, গতিকে এই ৰেখা দুডালক আমি সমান্তৰাল ৰেখা বুলি কওঁ। আহক আমি এতিয়া পৰস্পৰ মিলি যোৱা ৰেখাসমূহৰ ডেফিনিশ্যনৰ লগত পৰিচয় হৈ লওঁ। পৰস্পৰ মিলি যোৱা ৰেখা যেতিয়া প্ৰদত্ত ৰেখা দুডালৰ এডালে আনডালৰ লগত মিলি যায়, অৰ্থাৎ দুয়োডাল ৰেখা একে হৈ যায় তেতিয়া ৰেখা দুডাল মিলি যোৱা বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া আমি পোৱা ৰেখা দুডালে এডালে আনডালৰ লগত মিলি যায়, অৰ্থাৎ সিহঁতি ধৰক এডাল ৰেখা আৰু তাৰ লগত যদি ইয়াৰ ওপৰতে আৰু এডাল ৰেখা আমি এনেধৰণে অংকন কৰি দিওঁ সেই ৰেখা দুডাল একেলগে মিলি যাব। তেনেদৰে মিলি গ'লে কি হ'ব, দুয়োডাল ৰেখা একে হৈ যাব, অৰ্থাৎ সেই দুয়োডাল ৰেখাই একে হৈ যোৱা যেন পৰিলক্ষিত হ'ব। তেনেধৰণৰ ৰেখাসমূহক আমি পৰস্পৰ মিলি যোৱা ৰেখা বুলি কওঁ। আহক আমি আৰু এটা উদাহৰণ চাই লওঁ। এই গ্ৰাফডাললৈ লেখডাললৈ আপোনালোকে লক্ষ্য কৰক। ইয়াত আমি দুডাল ৰেখা আঁকিছিলোঁ। সেই ৰেখা দুডাল আমি দুইটা ইকুৱেশ্যনৰ কাৰণে আঁকিছিলোঁ। এডাল আমি ৰঙা ৰঙত আছে আৰু এডাল নীলা ৰঙত আছে। এই ৰেখা দুডালক চাওক আপোনালোকে, এই ৰেখা দুডাল ইডালে সিডালৰ ওপৰত অৱস্থান গ্ৰহণ কৰিছে, অৰ্থাৎ দেখকৈ এই ৰেখা দুডাল যদিও ইহঁতি একেডাল যেন পৰিলক্ষিত হৈছে। এনেধৰণৰ ৰেখাসমূহকে আমি পৰস্পৰ মিলি যোৱা ৰেখা বুলি কওঁ। আহক আপোনালোকে ইতিমধ্যে এই তিনি ধৰণৰ ৰেখা অৰ্থাৎ পৰস্পৰ কটাকটি কৰা ৰেখা, পৰস্পৰ মিলি যোৱা ৰেখা আৰু সমান্তৰাল ৰেখা এই ৰেখাসমূহৰ সম্পৰ্কে আপোনালোকে অৱগত হ'ল। আহক আমি এতিয়া ৰৈখিক সহসমীকৰণে ৰিপ্ৰেজেণ্ট কৰা এই তিনি ধৰণৰ ৰেখা, পৰস্পৰ কটাকটি কৰা ৰেখা, পৰস্পৰ মিলি যোৱা ৰেখা বা অদ্বিতীয় ৰেখা আৰু সমান্তৰাল ৰেখা, এই ৰেখাসমূহনো কিয় পৰস্পৰ কটাকটি কৰে বা কিয় পৰস্পৰ মিলি যায় বা একে হৈ পৰে বা ইহঁতিনো কিয় সমান্তৰাল হয়
সেই কণ্ডিশ্যনসমূহৰ সম্পৰ্কে আমি আপোনালোকৰ আগত অৱগত হৈ লওঁ। কণ্ডিশ্যনসমূহৰ সম্পৰ্কে অৱগত হোৱাৰ আগতে আমি প্ৰথমতে আমাক যি দুটা ইকুৱেশ্যন দিয়া আছে সেইকেইটা ষ্টেণ্ডাৰ্ড ফৰ্মত আমি প্ৰকাশ কৰি ল'ব লাগিব। আমি জানো যে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইজ a1x plus b1y plus c1 equal 0 say equation number first, a2x plus b2y plus c2 equal 0 say equation number 2। অৰ্থাৎ আমি আমাক যি দুটা ইকুৱেশ্যন দিয়া থাকিব সেই দুটা ইকুৱেশ্যন এই প্ৰথম আৰু দ্বিতীয় সমীকৰণৰ আকাৰত আমি প্ৰকাশ কৰিব লাগিব, যিটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কওঁ। আপোনালোকে যদি এই সম্পৰ্কে কোনো ধৰণৰ বুজাত অসুবিধা হৈছে তেনেহ'লে এই ষ্টেণ্ডাৰ্ড ফৰ্ম সম্পৰ্কীয় ভিডিঅ'ৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ বাবে সেই ভিডিঅ'টো আপোনালোকে এবাৰ লক্ষ্য কৰিব। আহক আমি আগবাঢ়োঁ। ধৰি লওক আপোনালোকক দিয়া ইকুৱেশ্যন কেইটা ষ্টেণ্ডাৰ্ড ফৰ্মত প্ৰকাশ কৰিলে, অৰ্থাৎ এই a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 এই সমীকৰণ দুটাৰ আকাৰত আপোনালোকে প্ৰকাশ কৰিলে। এতিয়া আপোনালোকে কি কৰিব লাগিব? ইউ হেভ টু ফাইণ্ড দ্য ৰেচিঅ'। আপোনালোকে তলত আমি যি দুটা ৰেচিঅ' লিখা হৈছে a1/a2 ৰেচিঅ' আৰু b1/b2 ৰেচিঅ' আৰু c1/c2 ৰেচিঅ' কেইটা ধৰি লওক আপোনালোকে a1/a2 b1/b2 আৰু c1/c2 এই ৰেচিঅ' তিনিটা আপোনালোকে উলিয়াই ল'লে। আহক আমি এতিয়া কণ্ডিশ্যন কেইটা কি হয় জানি লওঁ। প্ৰথম কণ্ডিশ্যন a1/a2 নট ইকুৱেল b1/b2, অৰ্থাৎ আমি যদি a1/a2 ৰেচিঅ' আৰু b1/b2 ৰেচিঅ' অৰ্থাৎ প্ৰথম দুটা ৰেচিঅ' যদি আমি সমান নাপাওঁ অৰ্থাৎ নট ইকুৱেল হয়, তেতিয়া আমি লিখিব লাগিব যে ৰেখা দুডালে পৰস্পৰ কটাকটি কৰে। তেতিয়া ৰেখা দুডালে পৰস্পৰ কটাকটি কৰিব। দ্বিতীয় কণ্ডিশ্যন a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2, অৰ্থাৎ a1/a2 b1/b2 আৰু c1/c2 আমি পোৱা সেই তিনিটা ৰেচিঅ' যদি সমান হয় ইকুৱেল হয় তেতিয়া কি হ'ব? ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব। অৰ্থাৎ তেতিয়া আমি লিখিব লাগিব যে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল। তৃতীয় কণ্ডিশ্যন a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2, অৰ্থাৎ আমি পোৱা প্ৰথম দুটা ৰেচিঅ' a1/a2 আৰু b1/b2 ইকুৱেল হোৱাৰ স্বত্তেও আমি যদি তৃতীয় c1/c2 ৰেচিঅ'টো যদি ইকুৱেল নাপাওঁ তেনেহ'লে ৰেখা দুডাল পৰস্পৰৰ লগত মিলি যাব। অৰ্থাৎ আমি লিখিব লাগিব যে ৰেখা দুডাল পৰস্পৰ মিলি যায়, অৰ্থাৎ ৰেখা দুডাল অদ্বিতীয়। আপোনালোকে এই তিনিটা কণ্ডিশ্যন ভালদৰে মনত ৰাখিব। এই কণ্ডিশ্যন তিনিটাৰ সহায়তে আমি দেখুৱাব পাৰিম যে আমাক দিয়া ৰৈখিক সহ সমীকৰণ দুটাৰ ৰেখা দুডালে পৰস্পৰ কটাকটি কৰে নেকি, ইহঁতি সমান্তৰাল নেকি, নে ইহঁতি পৰস্পৰৰ লগত মিলি যায়। আশা কৰোঁ আপোনালোকে এই তিনিটা কণ্ডিশ্যন ভালদৰে মনত ৰাখিব। আমি এই তিনিটা কণ্ডিশ্যনৰ সহায়ত কেনেদৰে আমাক দিয়া দুটা ৰৈখিক সহ সমীকৰণ নে ৰিপ্ৰেজেণ্ট কৰা ৰেখা দুডালে পৰস্পৰ কটাকটি কৰে নেকি, ইহঁতি পৰস্পৰ সমান্তৰাল নেকি, নে ৰেখা দুডাল পৰস্পৰ মিলি গৈছে, তাক আমি কেনেদৰে দেখুৱাব লাগে পাছৰ ভিডিঅ'ত আমি ভালদৰে আলোচনা কৰিম। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিঅ'টো মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ শ্বেয়াৰ কৰি দিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকে তেওঁলোকৰ নিজৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ লগতে তেওঁলোকৰ বন্ধু বান্ধৱীটো অলপ হ'লেও সহায় কৰিব বুলি আশা ৰাখিলোঁ। লগতে নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন লাভ কৰিবৰ বাবে এই বেল আইকনটো দবাই দিব। ধন্যবাদ।